দলৰ এটা নিৰ্বাচনী প্ৰচাৰ সভা চেৰফাংগুৰি বজাৰত আয়োজন কৰিছিলে এই হিচাপে মই উপস্থিত হৈছোঁ আৰু ইয়াত আমাৰ বাথৌ মন্দিৰ আছে ৰাধা কৃষ্ণ মন্দিৰ আছে প্ৰভু শ্ৰীৰামৰ মন্দিৰ আছে চবতো দৰ্শন কৰিলোঁ আৰু অতি পুৰণি আমাৰ চেৰফাংগুৰি বজাৰত আমাৰ বিভিন্ন জনগোষ্ঠীৰ ব্যৱসায়ীসকলে ইয়াতে ব্যৱসায় কৰি আছে আৰু তেখেতসকলক লগ পাই বহুত ভাল লাগিছে চবৰে এটা উৎসাহ সকলোৰে ভাল এটা পৰিৱেশ বড়োলেণ্ডৰ শান্তি ঘূৰি আহিছে সকলোৱে নিৰাপদে বেপাৰ বাণিজ্য কৰিব পাৰিছে নিজৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণা থকা এটা অনুভৱ হৈছে মই সকলোকে ধন্যবাদ জনাইছোঁ বজাৰৰ উন্নতিৰ কাৰণে কিবা বজাৰৰ কাৰণে ইতিমধ্যে কৈছে ইয়াত ড্ৰেইনৰ বহুত অভাৱ আছে এই বছৰ আমি বাসুগাঁৱৰ ড্ৰেইন বনাবৰ কাৰণে ইতিমধ্যে 2 কোটি টকা চেংচন কৰি দিছোঁ আৰু ইফালে আমাৰ টংলা মাৰ্কেটিং ছেডৰ কাৰণে 2 কোটি টকা দিয়া হৈছে গতিকে চেৰফাংগুৰি বজাৰ আমাৰ মাৰ্কেটিং ছেড আৰু ড্ৰেইন সব মিলি পেলাই ইয়াতে ইতিমধ্যে আমি 5 কোটি টকাৰ সিদ্ধান্ত কৰিছিলোঁ এইটো চৰকাৰ অহাৰ লগে লগে কাম কাজ আৰম্ভ হ'ব पहले शेरपापुरी एरिया में ये आपका जो अभी कॉन्टेस्ट कर रहे हैं अभी